বন্ধুসকল নমস্কাৰ। আজিৰ দিনত কাৰোবাৰ শুভ চিন্তা কৰাটো, কাৰোবাক অনুপ্ৰাণিত কৰাটো, কাৰোবাৰ কামৰ প্ৰশংসা কৰাজনতকৈ হয়তো ভাল মানুহ কতোৱে নাই। আৰু এই আইতা দুগৰাকী যে নাচি আছিল, তেওঁলোকে সদায় মোৰ ভিডিঅ'বোৰক লৈ প্ৰশংসা কৰে। মই মানিছোঁ যে মই ইমানো ভাল ভিডিঅ' নকৰোঁ, কিন্তু তেওঁলোকে হেনো মোৰ ভিডিঅ' চাই বহুত বেছি ভাল পায় আৰু বহুত ধন্যবাদ তেওঁলোককো। আনফালে মই মাংস বনাই আছোঁ। আপোনালোকেতো বনাব জানেই, কিন্তু মই কেঁচা হালধি দি বনাইছোঁ। উৰলত আদা, নহৰু, কেঁচা হালধি, জলকীয়া তেনেকৈ খুন্দি লৈছোঁ আৰু একেবাৰে শেষত পিঁয়াজখিনি গোল গোলকৈ কাটি আমাৰ মাংস ৰেডি হৈ গ'ল। এইকেইদিন আমাৰ ঘৰৰ পৰিয়ালৰ দুগৰাকী সদস্য হস্পিটেলত এডমিট হৈ আছিল, সেইবাবে ভিডিঅ'বোৰ দিবলৈ ভাল লগা নাছিল। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ।